প্ৰথম কথা এই সিটিজেনশিপ এমেণ্ডমেণ্ট বিল তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ মই অকল মই নহয় সমগ্ৰ অসমবাসীয়ে কৰিছে বিভিন্ন দল সংগঠন সকলোৱে কৰিছে ইয়াত আমাৰ অসমীয়া জাতিৰ সত্তা তাত জীয়াই ৰখাটো এটা বিপদজনক পৰিস্থিতি আহি পৰিছে আমি সবে বুজি পাব লাগিব আৰু আজি যিটো হিয়াৰিং আছিলে তাত মই থাকিব নোৱাৰিলোঁ কাৰণ মই বাহিৰত আছিলোঁ বাহিৰৰ পৰা আহি পালোঁ গুৱাহাটী আহি পাই আকৌ মই ৰাতি বহি আপোনালোকক মোৰ এইখিনি মোৰ ভাষ্য এইখিনি মই দিছোঁ আৰু মই ভাবোঁ আপোনালোকে বুজি পাব 1971 চনৰ আগলৈকে আমি যিখিনি প্ৰব্লেম ফেচ কৰিছোঁ আমি বাংলাদেশী সমস্যা লৈ তাক লৈ বহুত যুদ্ধ গ'ল বহুত মানুহৰ পৰিশ্ৰম গ'ল বহুত মানুহৰ তেজ গ'ল সেইখিনি আমি ইফালে যাবলৈ দিব নোৱাৰোঁ গতিকে মই ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰ সকলোকে অনুৰোধ জনাইছোঁ আকৌ এবাৰ ভাবি চাওক কথাটো এই ধৰ্ম সম্প্ৰদায় লৈ বাংলাদেশীৰ যি নীতি তেওঁলোকে বনাইছে তাক সলনি কৰক নহ'লে আমি চব একত্ৰিত হৈ আছোঁ গোটেইবিলাক আছোঁ এতিয়া ভালকৈ কৈছোঁ নহ'লে আৰু বিপ্লৱ হ'ব আৰু সেই বিপ্লৱৰ কাৰণে আপোনালোক সাজু হওক সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ একেলগে থাকক এই সংকটময় পৰিস্থিতিত আমি এই যুদ্ধ জিকিবই লাগিব থেংক ইউ